নমস্কাৰ বন্ধু বান্ধৱী, মই পৰিস্মিতা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নৱাৰুণ পৰিস্মিতা। আজি মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ অন্য এটা নতুন ৰেচিপি ভিডিঅ'ৰে। ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা লাগিছে। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি দুটা লৈছোঁ, আলু এটা লৈছোঁ আৰু আলুটো বাকলি গুচাই ভালদৰে ধুই লৈছোঁ। আৰু এই আলুটো মই সৰু সৰুকৈ কাটি ল'ম। বিলাহী দুটা লৈছোঁ, এই বিলাহীটো মই সৰু সৰুকৈ কাটি ল'ম। আৰু লগতে বেঙেনা তিনিটা লৈছোঁ, এই বেঙেনাকেইটা মই জুইত পুৰি ল'ম। আৰু জলকীয়া চাৰিটা লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, নহৰু কেইফুটমান লৈছোঁ, আদা লৈছোঁ অলপমান আৰু নৰসিংহ পাত অলপ লৈছোঁ। ইয়াৰ বাহিৰেও মোক অন্য কিছুমান সামগ্ৰীৰ প্ৰয়োজন হ'ব। সেই সামগ্ৰীবোৰৰ ভিতৰত মই লৈছোঁ জালুকৰ গুড়া আধা চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, কাশ্মীৰ ৰেড চিলি 1 চামুচ, গৰম মছলা আধা চামুচ। বন্ধু বান্ধৱীসকল, এয়া মই আলুখিনি মিহি মিহিকৈ কাটি ল'লোঁ। বিলাহীখিনিও কাটি লৈছোঁ, জলকীয়াখিনি ফালি লৈছোঁ, কিন্তু সম্পূৰ্ণৰূপে ফালি দিয়া নাই জলকীয়াকেইটা। পিঁয়াজটো কাটি ল'লোঁ আৰু আদা নহৰু পেষ্ট বনালোঁ। এয়া মই বেঙেনা পুৰি আনিলোঁ। মই বেঙেনা গেছতে পুৰিলোঁ, কিন্তু আপোনালোকক দেখুৱাহে নহ'ল। আপোনালোকে জুইতো পুৰিব পাৰে ইচ্ছা কৰিলে। এতিয়া মই বেঙেনাখিনি বাকলিটো গুচাই চাকুৰে মিহি মিহিকৈ কাটি ল'ম। এতিয়া বেঙেনাখিনি বাকলি গুচোৱাও হৈ গৈছে। এই বেঙেনাখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। মই গেছটো জ্বলাই কেৰাহীটো গেছত বহাই দিলোঁ। কেৰাহীটো গৰম হোৱালৈ অলপ সময় ৰম। এয়া মই কেৰাহীত তেল দিছোঁ। মাছখিনি অকণমান ৰঙাকৈ ভাজি ল'ম। তাৰ পাছত ইয়াত আদাও দিছোঁ, জলকীয়া কেইটাও তেলতে দি দিম। এতিয়া মই ইয়াত হালধি অলপমান দিম। এতিয়া মই নহৰুখিনিও ইয়াতে দি দিম তেলতে। অলপ সময় ভাজি থাকিম। এতিয়া মই ইয়াত আলুখিনি দি দিম। অকণমান লৰাম আলুখিনি দিয়াৰ পিছত। আলুখিনি অলপ সময় সিজিবলৈ কেৰাহীতে থ'ম। এতিয়া ইয়াত মই নৰসিংহ পাতকেইটা দি দিম। দি আকৌ এবাৰ লৰাই দিম। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম। দি আকৌ এবাৰ লৰাই দিম। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিম।
এয়া মই নিমখ দিছোঁ সোৱাদ অনুসৰি। অকণমান সময় ভালকৈ এনেদৰে লৰাই থাকিম মই। এয়া বিলাহীখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মই কণী দুটা ইয়াত ভাজি দিম। এয়া কণী মই ভাজি পেলাই দিলোঁ। এবাৰ লৰাই দিছোঁ। ইয়াত মছলাখিনি এবিধ এবিধকৈ দি যাম। পানীখিনি দি মই এনেদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত যিখিনি পুৰি থৈছিলোঁ বেঙেনা, সেই বেঙেনাখিনিও দি দিম। এয়া উতল আহিছে লাহে লাহে। আপোনালোকেও বনাই চাবচোন এনেদৰে। খাই সঁচাকৈ বহুত ধুনীয়া হয়। নাজানো দেখিবলৈ কেনেকুৱা পাইছে, কিন্তু খাই বহুত সোৱাদ ভৰা হয়। গেছৰ পৰা নমাই আনিলোঁ, কিন্তু কেৰাহীতে থৈছোঁ, বেলেগত নমাই লোৱা নাই। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। লগতে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লাইক কৰিব।